নতুনকৈ ষ্টেট গভৰ্ণমেণ্টত চাকৰি পোৱা কৰ্মচাৰীসকলক উদ্দেশ্য কৰি আজি মই এই ভিডিঅ'টো লৈ আহিছোঁ। তেওঁলোকে বাজেট এলোকেট কৰিব পাৰিছেনে নাই, মন্থলি ইনভেষ্ট কৰিছেনে নাই আৰু ৱেলথ বিল্ড কৰাৰ কথা চিন্তা কৰিছেনে নাই। অকল NPSৰ আশাত বহি থাকিলে আপুনি কিন্তু পিছত পস্তাব লাগিব। মাহৰ শেষত থাকি যোৱা টকাকেইটা যদি আপুনি খৰচ নকৰি ইনভেষ্ট কৰে, তেতিয়াহ'লে আপুনি কেনেকুৱা ধৰণৰ এটা এমাউণ্ট বিল্ড কৰিব পাৰিব এই ভিডিঅ'টোৰ জৰিয়তে আপুনি আজি গম পাব। চাওঁ আহক, যদি এজন নতুনকৈ সোমোৱা কৰ্মচাৰীয়ে 25,000 টকা কাটি কুটি চেলাৰী ড্ৰ কৰিছে, তেওঁ বাজেট কেনেধৰণে ব্ৰেকডাউন কৰিব। ৰেণ্টত ধৰক আপুনি 7,000 টকা খৰচ কৰিলে, ট্ৰেন্সপৰ্টেশ্যনত 1,500 টকা, ফুড আৰু গ্ৰচাৰী আইটেমত 4,000 টকা, ফোন, ইণ্টাৰনেট, কাপোৰ কিনা এইবিলাকত আপুনি 3,500 টকা খৰচ কৰিলে। আপুনি কিন্তু এটা ইমাৰ্জেঞ্চি ফাণ্ড ক্ৰিয়েট কৰিব লাগিব। বাকীবিলাক নকৰিলেও এইটো কিন্তু খুব জৰুৰী বস্তু, ইহে আপোনাৰ বিপদত সহায় কৰিব। আৰু আপুনি পাৰ্টি বা অন্যান্য মুভি চোৱা, মানে আপোনাৰ এণ্টাৰটেইনমেণ্টত আপুনি 1,500 টকা এটা ধৰক। এইখিনি কৰাৰ পাছতো আপোনাৰ মাহৰ শেষত টোটেল এক্সপেন্সেছ হ'ল আপোনাৰ 20,500 টকা। এতিয়া আপোনাৰ হাতত থাকি গ'ল 4,500 টকা। এই 4,500 টকা আকৌ কৈছোঁ, খৰচ নকৰি যদি আপুনি ইনভেষ্ট কৰে, 50, 30 আৰু 20%ৰ ৰুল যদি আপুনি ফ'ল' কৰে, 50% স্মল কেপ, 30% মিড কেপ আৰু 20% যদি আপুনি লাৰ্জ কেপত ইনভেষ্ট কৰে, তেতিয়া আপোনাৰ ইনভেষ্টমেণ্ট এমাউণ্ট 10 বছৰ, 20 বছৰ, 30 বছৰ আৰু 40 বছৰত কি হ'ব আমি চাওঁ আহক। সৰু এমাউণ্টৰ পৰা ষ্টাৰ্ট কৰিলে আপুনি এটা ডিচিপ্লিন বনাই ল'ব পাৰিব। আপুনি কম্পাউণ্ডিঙৰ মেজিকৰ বিষয়ে জানিব, আপুনি টাইম দিব পাৰিব লাগিব আৰু আপুনি ধৈৰ্য ধৰিব পাৰিব লাগিব। 13% এনুৱেল ৰিটাৰ্ণত আপোনাৰ গ্ৰোথ প্ৰজেকশ্যনটো কি হ'ব আমি চাওঁ আহক। 10 বছৰ যদি আপুনি থয় আৰু 15% যদি আপুনি ষ্টেপ আপ কৰে, আপুনি চেলাৰী আপোনাৰ বাঢ়িব, বছৰেকত আপুনি ষ্টেপ আপো কৰিব লাগিব। গতিকে আপুনি যদি 10 বছৰ 4,500 টকাকে 13% এনুৱেল ৰিটাৰ্ণত আপুনি মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰে, তেতিয়া আপুনি 10 বছৰৰ মূৰত 4 লাখৰ ওপৰত টকা এটা জমা কৰিব পাৰিব। আৰু সেই এমাউণ্টটো যদি 20 বছৰলৈ কণ্টিনিউ ৰাখে, তেতিয়া আপোনাৰ 1 কোটি টকাৰ ওপৰত জমা হ'ব। 30 বছৰলৈ যদি কণ্টিনিউ ৰাখে, তেতিয়া আপুনি 7 কোটি টকাৰ ওপৰত টকা জমা কৰিব পাৰিব। আৰু 40 বছৰলৈ যদি কণ্টিনিউ ৰাখে, তেতিয়াহ'লে আপোনাৰ এটা বহুত ডাঙৰ এমাউণ্ট জমা হ'ব, 39 কৰোৰ, যিয়ে নেকি আপোনাৰ লাইফ চেঞ্জ কৰিব পাৰিব। আপোনাৰ নেক্সট জেনেৰেশ্যনৰ ভৱিষ্যত ধুনীয়াকৈ আপুনি গঢ়িব পাৰিব। এতিয়া কথাটো হ'ল 40 ইয়াৰ্ছলৈকে ৱেইট কৰাটো বহুতৰ কাৰণে সম্ভৱ নহয়। তথাপিতো যদি আপুনি 25 বা 30 ইয়াৰ্ছলৈকেও যদি আপুনি কণ্টিনিউ ৰাখে, তথাপিতো আপোনাৰ এটা ভাল এমাউণ্ট জমা হ'ব। গতিকে ইনভেষ্টমেণ্ট কৰি যাওক, কিছুমান অলাগতিয়াল খৰচা উলিয়াই নল'ব। যদি আপোনাৰ মাহৰ শেষত দেখিছে যে কিবা খৰচা আপোনাৰ ওলাইছে, আপোনাৰ কিবা কিনিবলৈ মন গৈছে, আপুনি কেইদিনমান ধৈৰ্য ধৰি নেক্সট মান্থৰ চেলাৰী আপোনাৰ একাউণ্টত সোমাবলৈ দিয়ক। আপুনি তেতিয়াহে এই বস্তুটো কিনিব বা নেক্সট মান্থৰ বাজেটত আপুনি সেই বস্তুটো ধৰিব। আপুনি ব্ৰেক নকৰাকৈ কণ্টিনিউ কৰক। ভিডিঅ'টো যদি ভাল লাগিছে লগৰবিলাকলৈ শ্বেয়াৰ কৰিব।